Hello, namaskar, sat shri akal, adab, welcome to my channel Travel with Nan. আজি মোৰ জীৱনৰ এটা বৰ বিশেষ দিন বুলি এই কাৰণে কৈছো কাৰণ আজি হৈছে মোৰ বাইকৰ যাক মই প্ৰতি পলে একদম চাহটোৰ লগত ৰাখো সেই বাইকখনৰ আজি 3 বছৰীয়া জন্মদিন হয় 3 বছৰীয়া কাৰণ আজিৰ দিনটোতে মানে আজি হৈছে 15 জুলাই আজি 15 জুলাই তাৰিখটোতে মই মোৰ বাইকখন কিনিছিলো মানে 2019 ৰ 15 জুলাই তাৰিখতে মোৰ বাইকখন কিনিছিলো প্ৰিপাৰেচন ভালেখিনি আছে আৰু সৰুকে কৰিছো যিখিনি কৰিছো নিজৰ ফালৰ পৰা কৰিছো আশা কৰো আপোনালোকে ব্লগটো চাই ভাল পাব আহক তেন্তে ব্লগটো আৰম্ভ কৰো আজি একদম চিকচিকা কৰিব লাগিব দেই নিশ্চয় একদম বাবা ৰেডি না বঢ়িয়া আজি এখন কেই বছৰ বাপা প্ৰথম দিনা আহোঁতে কোনে দিছিল এই মজা প্ৰথম দিনা জুনি ধুইছে আজিও আৰু সেই 3 বছৰ পিছতো সেই একেটা লৰাই ধুই আছে বঢ়িয়া এয়া হৈছে আছাম বাইকাৰৰ ষ্টিকাৰ এই 3 বছৰীয়া বাইকখন ধুনীয়াকৈ সজাই দিলে 3 বছৰে ইহঁতৰ লগত আছো এবছৰ নহয় 2 বছৰ নহয় 3 বছৰ আৰু সজোৱা ক্ৰেডিট মোলে নাযায় সজা ক্ৰেডিট যাব জুমন আৰু এফালে পুলকেশ দুটাই ধুনীয়াকৈ মোৰ বাইকখন সজাই দিলে এইখন 3 বছৰীয়া বাইকখন 3 বছৰীয়া ফূৰ্তিৰ কাৰণে বাপাই বিচাৰিছিল যে বোমা কেইটামান আনিব লাগে আৰু এই বোমা আনিছো বাপাৰ কাৰণে এই বোমা মাৰিম আমি ধুনীয়াকৈ বেলেগত নামাৰো ঘৰতে মাৰিম আনক ডিষ্টাৰ্ব দিব নাযাওঁ যেহেতু 3টা মানুহ বাইকত একেলগে যাব দিগদাৰ চ' কাৰখন লৈ যাম বাইকখন আজি লৈ নাযাওঁ বাইকখনৰ যিহেতু আজি এনিভাৰ্চাৰী বাইকখনক অকণমান ৰেষ্ট দিছোঁ ইমান দিনে সিটো চলিয়ে আছিল আজি অকণমান ৰেষ্ট দিছোঁ যি কৰিম সকলো বাহিৰত কৰিম এতিয়া ঘৰৰ পৰা ধুনীয়াকৈ ওলাই লৈছোঁ বাইকখনক ৰেষ্ট দি পেলাই চাই থাকক ভিডিঅ'টো আৰু মোৰ লগত যাব বাপা আৰু পুলকেশ আৰু ফুলদা অহা কথা আৰু ভাইটি নীলমো অহা কথা জন্মদিনত বহুত কিবা কিবি কৰিব ইচ্ছা যায় সময় নিমিলে কিন্তু কথাটো হ'লে এনেকুৱা যে কৰিমনো কি যে ভাল পোৱা কাম কৰিম নিজে মনৰ বিচৰা কামটো কৰিম যিটো কাম কৰি সুখ পাওঁ সেই সুখ পোৱা কামটো কৰিম নিজৰ সুখৰ লগত আনৰ সুখৰ যাতে জড়িত হৈ থাকে তেনেকুৱা কাম কৰিম গতিকে আজি তেনেকুৱা কাম কৰিবলৈ যাই আছোঁ আৰু এই কামবোৰ মই কৰি আহি আছোঁ আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাই থাকক গম পাব কিন্তু এটা কথা এই বুলেটখনে বহুত কথা শিকিছে যিদিনা প্ৰথম দিনা তাক আনিব গৈছিলোঁ তাক লৈ গৈছিলোঁ যি বন্ধুক সেই বন্ধুৱে সেৱা কৰিব যাই পেলাই পলাই দিছিল মই ভাবিছিলোঁ মই অকলে বুলেটখন চলাই নোৱাৰিম কিন্তু মন্দিৰত যেতিয়া গাড়ীখন কিনিলোঁ ধুনীয়াকৈ খোৱা বোৱা খালোঁ সেৱা কৰিব যেতিয়া সোমালোঁ বন্ধুক ক'লোঁ তুমি ইয়াতে থাকা এই বন্ধু কিন্তু পলাই দিছিল তেতিয়াই কিন্তু এই বুলেটখনে শিকাই দিছিল লাইফত যুঁজিব লাগিলে অকলে যুঁজিব লাগিব চ' আপোনালোককো কওঁ লাইফত যেতিয়াই যুদ্ধৰ সময় আহে আপোনালোকে অকলে যুঁজিব লাগিব কোনেও আপোনাৰ লগত নাথাকে আপুনি অকলে যুঁজিব সাহস কৰিব লাগিব তেতিয়াহে আপুনি সফল হ'ব পাৰিব
আহি পালোঁ ফেঞ্চি বজাৰ। ইয়াতে গাড়ীখন থৈছোঁ ছাইডত ধুনীয়াকৈ। আৰু এয়া বাপাহঁতে বেছি যিহেতু ল'ব নোৱাৰে এনেকৈ লৈ লৈছে। তোলা গাইছ এক্সপিৰিয়েঞ্চ কেনে? পুৰা বঢ়িয়া। এয়া নীলম বহুত সময় এই 12টাৰ পৰা আছিল ন? 11টা নাই যে মই 5 বজাৰ আছে। 11টাৰ পৰা ৰখি এতিয়া 1টা বাজিল। বহুত সময় ৰখা আছোঁ ল'ৰাটো। এয়া নীলমৰ লগত খুব ধুনীয়াকৈ ব্লগ এটা আমি ক'ত গৈছিলোঁ? কাৰেংচুৰি ৱাটাৰফলছ। আৰু কেইদিনমান পিছত আহি আছে। আৰু এয়া লোৱা তোমাৰ পানী বেয়া নাপাবা পিছে। এতিয়া তোমাৰ ব্লগ তোমাৰ হাতত দিলোঁ, গতিকে তুমি কৰিবা। ফেঞ্চি বজাৰ ভালেখিনি সময় ৰখিলোঁ যদিও সেনেকৈ সৰু বাচ্ছা নাপালোঁ, যিটো বিচাৰিছিলোঁ এজনেই পালোঁ তেনেকৈ, আৰু পোৱা নাই। আৰু গৈ আছোঁ ধুনীয়াকৈ। গতিকে আমি এতিয়া গৈ আছোঁ মালিগাঁৱত বিশ্বাস আছে মালিগাঁৱত পাম। সেই ৰাতিপুৱা 11টা বজাৰ পৰা নীলমে ৰখি আছিল। নীলমক কি বুলি ধন্যবাদ দিম, তাৰ ভাষাৰ অভাৱ মোৰ। বহুতখিনি কষ্ট কৰিলে ল'ৰাজনে। ফাৰ্ষ্ট টাইম আছিল নীলম এনেকুৱা এক্সপিৰিয়েঞ্চ। নীলমৰ ফাৰ্ষ্ট টাইম আছিল। নীলমৰ পৰা অলপ উকা লাগিছিল। নীলম কেনেকুৱা লাগিছিল তেতিয়া ভিৰ হৈছে মানুহবিলাক, কেনেকুৱা লাগিছিল? একদম বঢ়িয়া এক্সপিৰিয়েঞ্চ। হয় নেকি? মজা একদম বঢ়িয়া, আল্টিমেট। আৰু চৰি তোমাক বহুতখিনি সময় ৰখোৱাৰ কাৰণে, কাৰণ মোৰ অলপ দেৰি হৈছিল তাৰ আহি পোৱাত। দিলোঁ আৰু আজি বাই বাই। ঠিক আছে, লগ পাম নিশ্চয়। বঢ়িয়া, ঠিক আছে, যাব ভালকৈ। ঠিক আছে। ঐ তোৰ বোলে শ্বট লয়, তোৰ শ্বট লয়। এই দাড়ি কাটা নাই কাৰণে ভুলু দাই বোলে হেৰি নখোলে, হেলমেটটো নখোলে। ভুলু দাক কি বুলি ধন্যবাদ দিম, ভাষাৰ অভাৱ। আধা ঘণ্টাত পাম বুলি কৈছিল। মই ফেঞ্চি বজাৰ পাইছোঁ, ভুলু দাই কৈছে আধা ঘণ্টাত পাই আছোঁ। বাট ফেঞ্চি বজাৰৰ পৰা আকৌ ভুলু দাই মালিগাঁৱৰ আৰু ভুলু দাই বহুতখিনি সহায় কৰিছে। কেনে লাগিল? ভাল লাগিছে। বহুত বহুত ধন্যবাদ। লগ পাই আছোঁ লখিমীত। ঠিক আছে, লখিমীত কিবা এটা খাই লওঁ।
চ' গাইজ ভালে আহি পালোঁ নিজৰ ভাল লগা কাম কৰি। সঁচাকৈ আপোনালোকেও কেতিয়াবা নিজৰ ভাল লগা কামবোৰ কৰিব নিজৰ বিশেষ দিনত, মন্দিৰতে যাওক বা আৰু কিবাই কৰক, মুঠতে নিজৰ ভাল লগা কামবোৰ কৰিব, চাব আপোনাৰ বছৰটো গোটেই ভালেই যাব। আৰু আপুনি ফল আশা কৰিব নালাগে, ফল আপোনাক নেদেখাজনে নিজেই দিব, কাৰণ আপোনাৰ কৰ্মই আপোনাৰ কৰ্মফল। গতিকে কৰ্মফল ভোগ কৰিবলৈ ভাল কৰ্ম কৰিব লাগিব। মই নাজানো মই কেনেকুৱা কৰ্ম কৰিছোঁ, কিন্তু কৰ্ম কৰি আছোঁ। কাৰণ সাধাৰণ এখন বাইক আৰু যিটো বাইকৰ লোৱা দিন, সেই লোৱা দিনে পাতিছিলোঁ, বৰ বিশেষ একো নাছিল, নিজৰ ভাল লগা কামটোৱে কৰিছিলোঁ। বহুতৰ পৰা এই 2 বছৰে সঁহাৰি পালোঁ, এই বছৰো পাই আছোঁ, আশা কৰোঁ আগলৈও পাই যাম। নতুন নতুন ব্লগবোৰ আহি আছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। নতুনকৈ যদি আছে ছাবস্ক্ৰাইব কৰিব। নতুন এটা ব্লগৰ সৈতে অতি সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।